নমস্কাৰ দৰ্শকসকল মই মাধুৰ্যতাই আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাধুৰ্যৰ ঘৰলৈ। মই আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু মোৰ আজি ভিডিঅ'টো হৈছে Samsung m31s মোবাইলটোৰ ৰিভাৰ্ছ চাৰ্জিঙৰ ওপৰত। মই আজি এই মোবাইলটোৰ ৰিভাৰ্ছ চাৰ্জিং টেষ্ট কৰি চাম। এই মোবাইলটো দি অন্য এটা মোবাইল চাৰ্জ কৰি চাম আৰু কিমান সময় লাগে বা কিমান পাৰ্চেণ্টেজ এই মোবাইলটোত বেটাৰী ড্ৰেইন হয় বা মই যিটো মোবাইলত চাৰ্জ কৰিছোঁ এই মোবাইলটো কিমান পাৰ্চেণ্টেজ বেটাৰী উঠে সমূহ জানিবলৈ আপোনালোকে এই ভিডিঅ'টো শেষলৈ যেন চাই থাকে। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে আপোনালোকক কওঁ যে যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে, মোৰ চেনেলটো নতুনকৈ চাইছে, তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো ভাল লাগিলে লাইক কৰে আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰে। আহক তেনেহ'লে ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। মোৰ ওচৰত বৰ্তমান Samsung m31s মোবাইলটো আছে আৰু লগতে মোৰ আগৰ মোবাইলটো আছে আপোনালোকক দেখাই দিছোঁ, যিটো আছিল F51 Samsung Galaxy F51 আৰু মোৰ আগৰ এটা পুৰণা মোবাইল আছিল, এইটো হৈছে আপোনাৰ Samsung Galaxy J6 গতিকে কি হ'ল মই এই মোৰ নতুন মোবাইল Samsung m31sটোৰ পৰা বাকী দুটা মোবাইল মই চাৰ্জ দিম আৰু চাওঁ যিকোনো এটা মই চাৰ্জ দি চাম, কিন্তু হ'লেও ছাপোৰ্ট কৰে নকৰে আপোনালোকক দেখাই দিছোঁ। এইটো Samsung Galaxy m31 বক্সটোত অলৰেডি C2C টাইপ কেবল আহে, যিহেতু আপোনালোকৰ চাৰ্জাৰটো দেখাইছিলোঁৱে মই আগতে। এইডাল যিডাল কেবল আছে সেইডাল C2C টাইপ কেবল হয়। গতিকে ইয়াৰ পৰা মই মোৰ নতুন A51 যিটো মোবাইল আছিল তাত ধুনীয়াকৈ চাৰ্জ দিব পাৰিম, কিন্তু মোৰ যিটো পুৰণা মোবাইল আছিল সেইটো মাইক্ৰ' USB টাইপ আছিল। গতিকে তাৰ কাৰণে আপোনালোকে এডাল কেবল কিনিব লাগিব। Amazon Basicsত যিটো পায় আপোনালোকে কেবল, সেই কেবলটো কিনিব পাৰে। এটা ছাইড আছে টাইপ C আৰু টাইপ C পৰা মাইক্ৰ' USB আছে। গতিকে এইটো আপোনালোকৰ কেবল যিটো হয় এই কেবলটো আপোনালোকে কিনিবলৈ পাব। মোবাইল m31s মোবাইলটোৰ পৰা মই পুৰণা J6 মোবাইলটো এবাৰ চাওঁ, চেক কৰি যে চাৰ্জ হয় নে নহয়। এইটো মোৰ নতুন m31s মোবাইলটো হয়, আপোনালোকে দেখিছে m31s মোবাইলটো। এই মোবাইলটোত মই লগালোঁ আৰু এটা পইণ্ট কি আছে, মই এই পৰ্টটো আপোনাক দেখাই দিছোঁ। এই পৰ্টটো মোৰ আগৰ মোবাইলটো লগাইছোঁ, যিটো আছিলে Samsung J6। এই চব ধুনীয়াকৈ চাৰ্জ দেখাইছে, ধুনীয়াকৈ চাৰ্জ হৈছে, চাৰ্জিং লৈছে। মোৰ 80% যিটো চাৰ্জিং আছিলে চাৰ্জিংটো লৈছে আপোনালোকে চাওক। আৰু এটা আছে মোৰ মোবাইল যিটো আছিলে আপোনাৰ F51ৰ কাৰণে টাইপ C2C আছে, গতিকে সুবিধা হ'ব টাইপ C2C দেখিলে। গতিকে এইটো মোৰ দুটা মোবাইল দেখিছে। এটা হৈছে আপোনাৰ এইটো যিটো পৰা মই চাৰ্জ ল'ম Samsung মোৰ m31s মোবাইলটো, আৰু লগতে এইটো যিটো হৈছে এইটো হৈছে আপোনাৰ মোৰ আগৰ মোবাইলটো আছিলে A51টো। এতিয়া মই কি কৰিম, মোৰ A51 মোবাইলটোত চাওক আৰু এইটোত চাওক। এয়া চাওক মোৰ এতিয়া নতুন এই যিটো টাইমটো চাওক, টাইমটো হৈছে আপোনাৰ এতিয়া 1:17 গৈছে, 1:17 গৈছে আৰু মোৰ ইয়াতে বেটাৰী পাৰ্চেণ্টেজ আছে আপোনাৰ 9%। আৰু যিটোৰ পৰা চাৰ্জ লওঁ m31s এই মোবাইলটোত বৰ্তমান বাজিছে 13:17, মানে 1:17 গৈছে। ইয়াৰ পাৰ্চেণ্টেজ পূৰা ফুল আছে 100। গতিকে মই লগাই পেলাই চাৰ্জ কৰিলোঁ, ইয়াত চাওক চাৰ্জ হোৱা দেখাইছে, এয়া চাওক ধুনীয়াকৈ চাৰ্জ হোৱা দেখাইছে। গতিকে এতিয়া চাৰ্জ হৈ আছে, গতিকে মই মোবাইলটো চাৰ্জ হ'বলৈ দিওঁ। মই তাৰপিছত অলপ দেৰি পাছত আকৌ চেক কৰিম, আপোনালোকক দেখাম যে ইয়াৰ যিটো মোবাইলৰ পৰা মই চাৰ্জ লৈছোঁ m31sটোৰ কিমান বেটাৰী ড্ৰেইন হৈছে, আৰু লগতে যিটো মোবাইলৰ বেটাৰী চাৰ্জ কৰিলে মোবাইলটোৰ কিমান বেটাৰী আহিলে। গতিকে আহিলে এতিয়া চাওঁ, এয়া সম্পূৰ্ণ 2 ঘণ্টাৰ পাছত এয়া চাওক মোৰ এইটো হৈছে, এয়া বাজিছে আপোনাৰ ধুনীয়াকৈ চাওক, এয়া 3:18 গৈছে। এইটো মোবাইলত 3:18 গৈছে আৰু এইটো চাওক 15:18 গৈছে, মানে 3:18 হৈছে। আৰু ইয়াৰ পাৰ্চেণ্টেজ চাওক, এটাৰ বেটাৰী পাৰ্চেণ্টেজ হৈ গ'লগৈ 29%, যিটো মই বেটাৰী চাৰ্জ কৰিছিলোঁ 9%ৰ পৰা 29% গ'ল, আৰু এটাত গ'ল এয়া আপোনাৰ 100%ৰ পৰা 79%, মানে প্ৰায় আপোনাৰ 21% মান বেটাৰী
নোহোৱা হ'ল গতিকে কথাটো কি হ'ল ইয়াৰ পৰা আপোনাৰ 20% ইয়াতে প্লাছ হৈ গ'ল আৰু ইয়াতে কমি গ'ল মানে এটাৰ পৰা আপোনাৰ 20% লৈ আনটো লৈ ট্ৰান্সফাৰ হৈ গ'ল তো এয়া আছিল মোৰ Samsung M31s মোবাইলটোৰ ৰিভাৰ্ছ চাৰ্জিঙৰ টেষ্ট আপোনালোকে দেখিলে যিহেতু মোৰ 2 ঘণ্টা সময় লাগিল এটা বেটাৰী 20% ট্ৰান্সফাৰ হ'বলৈ মানে মোৰ Samsung যিটো মোবাইল আছিল Samsung Galaxy A51 তাত আপোনাৰ চাৰ্জ আছিল 9% 9%ৰ পৰা 29% হ'ল আৰু যিটো মোবাইল আছিল মোৰ Samsung M31s যৰ পৰা মই চাৰ্জ লৈছিলোঁ এই মোবাইলটো 100%ৰ পৰা 79% হ'ল গতিকে তাত কমি গ'ল আপোনাৰ 21% মানে ধৰি লওক অলপ ইফাল হৈছে প্ৰায় 20% বুলি ধৰি লৈছো 2 ঘণ্টা সময়ত মোৰ লাগিল মানে 2 ঘণ্টা লাগিল মোৰ 20% টো ট্ৰান্সফাৰ হ'বলৈ গতিকে ইমাৰ্জেন্সি সময়ত আপোনালোকে ইউজ কৰিব পাৰিব এটো পাৱাৰ বেংক হিচাপে কিন্তু সদায় এটো পাৱাৰ বেংক হিচাপে ইউজ কৰিম বুলি আপোনালোকে ভাবি নাথাকিব যেহেতু সময় বহুত লৈছে যেহেতু আমি চাৰ্জাৰেদি চাৰ্জ দিয়াতকৈ বহুত ডিফাৰেন্স হয় পাৱাৰ বেংকত চাৰ্জ দিয়া আৰু এটা এটা বেটাৰী মোবাইলৰ পৰা মোবাইল এটা চাৰ্জ দিছো গতিকে আৰু অলপ টাইম লৈছে আপোনালোকে সদ্যহতে পাৰিলে চাৰ্জাৰেদি চাৰ্জ কৰিব কিন্তু ইমাৰ্জেন্সি সময়ত নিশ্চয় এটোৱেদি আপোনালোকে এই ৰিভাৰ্ছ চাৰ্জিঙৰ সুবিধাটো আপোনালোকে ইউজ কৰিব পাৰে এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ' সৈতে পুনৰ লগ পাম ধন্যবাদ